নমস্কাৰ বন্ধুসকল, মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি এটা বিশেষ দিন গোটেই বিশ্বৰ কাৰণে। আজি বিশ্ব পৰিৱেশ দিৱস, গোটেই বিশ্বতে পালন কৰা হয় দিৱসটো। আজি 5 জুন বিশ্ব পৰিৱেশ দিৱসৰ সকলো বন্ধুলৈ মোৰ আন্তৰিক অভিনন্দন। পৰিৱেশ নাথাকিলে এই পৃথিৱীত প্ৰাণেই নাথাকিল হয়। মানুহ সভ্যতাৰ বিকাশেৰে আমি পৰিৱেশ গঢ়ি তুলিছোঁ। পৃথিৱী আৰু প্ৰকৃতিৰ ৰক্ষাৰ দায়িত্ব আমাৰ সকলোৰে ওপৰত। বন্ধুসকল, আজিৰ এই দিনটোত কমপক্ষে হ'লেও এডালকে গছ ৰোপণ কৰক, কাৰণ গছেই আমাৰ প্ৰাণ। গছ আছোঁ মানে আমি আছোঁ। সেয়ে আহক আমি সকলোৱে মিলি এডালকে গছ ৰোপণ কৰোঁ, কাৰণ এডাল গছে প্ৰত্যেক দিনেই 4জন মানুহক অক্সিজেন দিয়ে। বন্ধুসকল, মই এডাল গছ, তামোলৰ গছ এতিয়া ৰোপণ কৰিম। মই পুৱাতে এডাল উঠাই ৰাখিছিলোঁ। মই এতিয়া এই গাছডাল গাড়িম। গাছডাল গাড়িবলৈ মোৰ বেলেগ সঁজুলি নাই। এখন কটাৰী লৈছোঁ, এইখনেৰে গাড়িম। মোবাইলটো ক'ত থ'ব লাগিব। মোৰ কিন্তু ষ্টেণ্ডো নাই থোৱাৰ কাৰণে। গছেই আমাৰ জীৱন। মই গছডাল গাড়ি দিলোঁ, এয়া ডাঙৰ হৈ আমাক ছাঁ দিব, অক্সিজেন দিব। আৰু তামোলৰ গছ, তামোলটো খাব পাৰিম। আমাৰ অসমৰ মানুহৰ তামোল ফেভৰেট। তামোল আমাৰ খাবই লাগিব। ফ্ৰেণ্ডছ, এয়াই আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগি থাকে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। সকলোৱে ঘৰত থাকক, সুস্থ থাকক আৰু ভালে থাকক। আজিলৈ বাই বাই।